আপুনি কেতিয়াবা ভাবিছেনে শ্ৰীকৃষ্ণৰ মূৰত সদায় ময়ূৰৰ পাখি কিয় থাকে? সোণৰ মুকুট, ৰত্ন, অলংকাৰ সকলো থাকিও কৃষ্ণই ময়ূৰৰ এটা সাধাৰণ পাখিক ইমান গুৰুত্ব কিয় দিলে? ই কেৱল সৌন্দৰ্যৰ বাবে আছিল নে ইয়াৰ আঁৰত লুকাই আছে জীৱনৰ এটা গভীৰ শিক্ষা? আজি আমি সেই কথাটোৱেই সহজকৈ জানিম। আমি শ্ৰীকৃষ্ণৰ ছবি দেখিলেই প্ৰথমে যিবোৰ বস্তু মনলৈ আহে, ময়ূৰৰ পাখি, বাঁহী আৰু তেওঁৰ সেই মিঠা হাঁহিটো। কিন্তু ময়ূৰৰ পাখিটো কেৱল কৃষ্ণৰ সৌন্দৰ্যৰ অংশ বুলি ভাবিলে কথাটো আধৰুৱা হৈ যায়। ভাৰতীয় আধ্যাত্মিক পৰম্পৰাত ময়ূৰৰ পাখিক বিভিন্ন গভীৰ অৰ্থৰ প্ৰতীক হিচাপে দেখা হয়। আহক এটা এটাকৈ বুজি লওঁ। প্ৰথম কথাটো হ'ল অহংকাৰৰ মাজতো অহংকাৰ নকৰাৰ শিক্ষা দিয়ে। ময়ূৰ পৃথিৱীৰ আটাইতকৈ ধুনীয়া চৰাইবোৰৰ ভিতৰত এটা। তাৰ পাখিৰ ৰং, সৌন্দৰ্য আৰু আকৃতি সঁচাকৈ অসাধাৰণ। কিন্তু লক্ষ্য কৰক, শ্ৰীকৃষ্ণই ময়ূৰৰ পাখিটো মুকুটৰ ওপৰত ৰাখিছে, কিন্তু নিজকে সেই সৌন্দৰ্যৰ মালিক বুলি দেখুওৱা নাই। ই যেন আমাক এটা কথাই সোঁৱৰাই দিছে, তোমাৰ মাজত যিমানেই গুণ নাথাকক কিয়, সেই গুণে তোমাৰ অহংকাৰ বঢ়াব নালাগে। আপুনি ধুনীয়া হ'ব পাৰে, বুদ্ধিমান হ'ব পাৰে, ধনী হ'ব পাৰে, সফলো হ'ব পাৰে, কিন্তু সেই সফলতাই যদি আপোনাৰ অহংকাৰ বঢ়ায়, তেনে সেই সফলতাৰ মূল্য কমি যায়। ২ নম্বৰ কথাটো হ'ল ময়ূৰৰ পাখি অহংকাৰৰ নহয়, সৌন্দৰ্যৰ মাজত সৰলতাৰ এক প্ৰতীক। এতিয়া এটা কথা মন কৰক, শ্ৰীকৃষ্ণক আমি ৰজা বা সম্ৰাটৰ দৰে কেৱল সোণ ৰত্নৰে সজোৱা ৰূপত নেদেখোঁ। তেওঁৰ সৈতে জড়িত হৈ থাকে বাঁহী, গৰু, বৃন্দাবন, গোপ আৰু গোপীসকল আৰু প্ৰকৃতি। অৰ্থাৎ শ্ৰীকৃষ্ণৰ সৌন্দৰ্য কেৱল ৰাজকীয় আড়ম্বৰত নাই। প্ৰকৃতিৰ মাজতো সৌন্দৰ্য আছে। ময়ূৰৰ পাখি সেই প্ৰকৃতিৰে এটা সুন্দৰ অংশ। ৩ নম্বৰ কথাটো হ'ল ময়ূৰৰ পাখিৰ চকুৰ দৰে আকৃতিটোৰ অৰ্থ কি? ময়ূৰৰ পাখিত চকুৰ দৰে যি আকৃতি দেখা যায়, সেইটো বহু আধ্যাত্মিক ভাষাত বিশেষ প্ৰতীক হিচাপে ধৰা হয়। ই আমাক সোঁৱৰাই দিয়ে, তুমি যি কৰিছা সেয়া কেৱল পৃথিৱীয়ে দেখিছে বুলি নহয়, তোমাৰ নিজৰ বিবেকেও সেইটো দেখিছে। অৰ্থাৎ মানুহে আপোনাক দেখিছেনে নাই, কোনোবাই আপোনাৰ কামৰ প্ৰশংসা কৰিছেনে নাই, সেইটোতকৈও ডাঙৰ কথা হ'ল আপুনি নিজে জানে যে আপুনি সঠিক নে ভুল। এইটো কৃষ্ণৰ শিক্ষাৰ সৈতে মিল থকা এটা গভীৰ জীৱনবোধ। ৪ নম্বৰ কথাটো হ'ল ময়ূৰ আৰু বৰষুণৰ সৈতে থকা সম্পৰ্ক। ময়ূৰক বৰষুণৰ আগমনৰ সৈতে জড়িত কৰি ভাৰতীয় সংস্কৃতিত বহুদিনৰ পৰাই দেখা যায়। বৰষুণ আহিলে ময়ূৰ নাচে, আৰু এই দৃশ্যটো যেন এটা সুন্দৰ শিক্ষা দিয়ে। পৰিৱৰ্তন আহিলেই ভয় কৰিব নালাগে। জীৱনত কেতিয়াবা আকাশ মেঘেৰে ভৰি পৰে, সমস্যা আহে, বিফলতা আহে, দুখো আহে, কিন্তু সেই মেঘৰ পিছতেই যেন বৰষুণ জাক আহে। সেয়ে জীৱনত বেয়া সময় আহিলে ভাবিব নালাগে যে সকলো শেষ। হয়তো সেই কঠিন সময়টোৱে আপোনাৰ নতুন জীৱনৰ এক নতুন অধ্যায়ৰ আৰম্ভণিহে মাথো। ৫ নম্বৰ কথাটো হ'ল কিন্তু কৃষ্ণই নিজে ময়ূৰৰ পাখি কিয় পিন্ধিছিল? ইয়াৰ বিষয়ে বিভিন্ন লোককথা আৰু ভক্তি পৰম্পৰাত বিভিন্ন কাহিনী আছে। সেইবোৰৰ ভিতৰত এটা জনপ্ৰিয় বিশ্বাস হ'ল বৃন্দাবনত ময়ূৰবোৰে কৃষ্ণৰ বাঁহীৰ সুৰত নাচিছিল। এদিন নৃত্য কৰি থকা ময়ূৰৰ এটা পাখি মাটিত পৰি ৰ'ল। কৃষ্ণই সেই পাখিটো তুলি লৈ নিজৰ মুকুটত ধাৰণ কৰিলে। এই কাহিনী ঐতিহাসিকভাৱে প্ৰমাণিত ঘটনা বুলি কোৱাৰ সলনি ভক্তি পৰম্পৰাৰ এটা জনপ্ৰিয় কাহিনী হিচাপে বুজিব লাগে। আৰু ইয়াৰ সৌন্দৰ্যটো ইয়াতেই, কৃষ্ণই প্ৰকৃতিৰ এটা সৰু বস্তুৰ মাজতো সৌন্দৰ্য বিচাৰি পাইছিল। কিন্তু মোৰ মতে এই কথাটোৰ আটাইতকৈ সুন্দৰ শিক্ষা হৈছে কৃষ্ণৰ মুকুটত ময়ূৰৰ পাখি আহিল, কিন্তু কৃষ্ণৰ মনত অহংকাৰ নাছিল। আজিৰ পৃথিৱীত আমি অলপ সফল হ'লেই আনক সৰু বুলি ভাবিবলৈ আৰম্ভ কৰোঁ। অলপ টকা আহিলেই, অলপ নাম হ'লেই, অলপ প্ৰশংসা পালেই আমি পাহৰি যাওঁ আমি ক'ৰ পৰা আহিছোঁ। ময়ূৰৰ পাখিটোৱে যেন আমাক কয়, সুন্দৰ হোৱা, সফল হোৱা, ওপৰলৈ উঠা, কিন্তু নিজৰ শিপাডাল কেতিয়াও পাহৰি নাযাবা।
গতিকে পৰৱৰ্তী সময়ত যেতিয়া আপুনি শ্ৰীকৃষ্ণৰ মূৰত সেই ময়ূৰৰ পাখিটো দেখিব, কেৱল এটা ধুনীয়া পাখি বুলি নাচাব। এবাৰ মনত পেলাব, সৌন্দৰ্য থাকক কিন্তু অহংকাৰ নাথাকক, সফলতা থাকক কিন্তু বিনয় নেহেৰাওক, আৰু জীৱনত যিমানেই ওপৰলৈ নুঠক নিজৰ সৰলতাখিনি কেতিয়াও হেৰুৱাই নেপেলাব। হয়তো সেইবাবেই শ্ৰীকৃষ্ণৰ মুকুটত ময়ূৰৰ পাখি কেৱল এটা অলংকাৰ নহয়, ই এক জীৱন শিক্ষা। জয় শ্ৰীকৃষ্ণ। ইয়াৰ পিছৰটো ভিডিঅ'ত আমি জানিম শ্ৰীকৃষ্ণই বাঁহী কিয় বজাইছিল। যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়াই কৰি থ'ব আৰু সকলোৰে লগত শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।